লগাইছ মই পিংকু এইফালে গ'ল পিঠা লগতে কাষিত দিয়া চাহ এক গিলাচ মজা কৈ চাহ কাপ খাই ললো চাহ খাই এতিয়া আহিলো আমাৰ ওচৰৰে শিৱ মন্দিৰটোলৈকে যিহেতু শিৱৰাত্ৰি আহিল বেছি দিন নাই মাজত মাত্ৰ এটা দিন যিহেতু মন্দিৰটোৰ ওচৰত ঠাইখিনিত অলপ চলপ লেতেৰা হৈছে তাৰ বাবে ধুনীয়াকৈ চাফা চুফা কৰি লওঁ যিমানে চাফা হ'ব দেখিবলৈ খুব ধুনীয়া দেখা হ'ব মন্দিৰটোৰ কাষতে অলপ চলপ মাটি লগা আছিল তো তাৰ বাবে মাটি চাটি দি ধুনীয়াকৈ কৰি ললো লাহে লাহে কাম কৰা মানুহবিলাকৰ নোহোৱা হৈ যায় আছে লগতে এনেকুৱা কৰি ঝাৰু চাৰু মাৰা হৈ আছে যিহেতু সৰা পাতবিলাক সৰি থাকে ন সেইবাবে এঠাইত পাতবিলাক থুপুৰাই এনেকৈ জুই লগাই দিম সেইবাবে এঠাইতে জমা কৰিব লাগিব চববিলাক লেতেৰা বস্তু এনেকৈ জমা কৰি জুই লগাই দিলোঁ লগতে ৰাস্তাৰে যোৱা মানুহবিলাকৰ পৰা কালেকশ্যন কৰি আছোঁ যি 2 টকা 1 টকা পালোঁ পোৱা বাৰু ৰাস্তাবিলাক যিহেতু বহুত বেছি ধূলা হৈছে তাৰ বাবে অলপ চলপ পানী মাৰি দিলোঁ ধূলাটো কমিব বাৰু তাৰপিছত আহিলোঁ ৰূপজ্যোতি মই বাঁহ কাটিবলৈকে এনেকুৱা কৰি 10ৰ পৰা 20 পিচ মানকৈ কাটি ল'লোঁ ইয়াৰ ওপৰত চাকি দিয়া হ'ব ৰাতি হ'লে চাকিবিলাক জ্বলিব তেতিয়া মজা দেখা হ'ব প্ৰায় 2-3 ঘণ্টাৰ পিছত এইফালে গ'ল আমাৰ ফাইনেলি চাহ আজিৰ দিনটোত প্ৰায় 80% কাম আমাৰ কমপ্লিট ৰাতিপুৱা অকণমান কৰিবলগীয়া আছে সেইখিনি ৰাতিপুৱা কৰি দিম আজি মিনি ভক্তখিনি চেজলৈ পাই জয় আহোম।